নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মনিকা ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ কণ বিলাহী আচাৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যিহেতু এইটো সময়ত প্ৰায়বিলাক মানুহৰ ঘৰত কণ বিলাহী গছ ৰোৱা হয় আৰু প্ৰায়বিলাক মানুহৰ ঘৰত কণ বিলাহী পোৱা যায় আৰু একেজোপা কণ বিলাহী গছতে বহুত কণ বিলাহীও লাগে। আমি দাইলত বা অন্য কিবা বনোৱাৰ উপৰিও সেই কণ বিলাহীবিলাক বহুত নষ্টও হৈ যায়। গতিকে ভাবিছোঁ আচাৰ বনাওঁ বুলি, আৰু ৰ'দ নোহোৱাকৈ আচাৰ বনাম বুলি লৈছোঁ। যিহেতু বতৰটো এইকেইদিন বহুত বেয়া, সেইবাবে ৰ'দ নোহোৱাকৈ আচাৰ বনাম বুলি লৈছোঁ। কেনেদৰে বনাম আপোনালোককো দেখাওঁ, আহকচোন চাওঁ। কণ বিলাহী আচাৰ বনাবলৈ মই ইয়াতে 1 কেজিমান জোখাৰে কণ বিলাহী লৈছোঁ আৰু এইখিনি ভালদৰে ধুই অলপ সময় পানীটো শুকুৱাই লৈছোঁ আৰু ইয়াৰ ঠাৰিখিনি এৰুৱাই ল'ম। এতিয়া ঠাৰিখিনি এৰুৱাৰ পাছত কণ বিলাহীকেইটা এখন ছুৰীৰে মই অলপ কাটি দিছোঁ, অলপ ফুটা কৰি দিছোঁ। গোটেইখিনি এনেদৰে কৰি ল'ম। গোটেইখিনি বিলাহী মই ছুৰীখনেৰে অলপ ফুটা কৰি লৈছোঁ। এতিয়া জলকীয়া লৈছোঁ কেইটামান, আদা আৰু নহৰু লৈছোঁ। এইখিনি এতিয়া মই সৰুকৈ কাটি ল'ম। এখন ছুৰীৰে জলকীয়াখিনি সৰুকৈ কাটি লৈছোঁ। নহৰু আদা গোটেইখিনি মই সৰুকৈ কাটি ল'ম। প্ৰথমে এইখিনি কাটি লওঁ। ইয়াতে এতিয়া মই আদা নহৰু জলকীয়াখিনি টুকুৰাকৈ কাটি মিলাই দিছোঁ আৰু দিম ইয়াতে হালধি 2 চামুচ দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে মিলাই দিম। মই নিমখ এতিয়া নিদিওঁ, নিমখ পিছত দিম। এতিয়া নিমখ দিলে ইয়াৰ বিলাহীৰ মাজৰ পৰা পানীটো ওলাই আহিব, গতিকে ৰ'দ নাই যিহেতু মই এতিয়া নিমখ নিদিওঁ। হালধি সানি অলপ সময় মই ফেনৰ হাৱাত শুকুৱাই ল'ম। এতিয়া গোটেইখিনি মই ভালদৰে হাতেৰে মিলাই দিম। চাৰিওফালে হালধিখিনি লাগি যোৱাকৈ হাতেৰে ভালদৰে মিলাই দিছোঁ। হালধি লাগি থাকিলেহে শুকাই যাব ফেনৰ হাৱাত, সেইবাবে গোটেইখিনি চাৰিওফালে মিলাই দিছোঁ। এতিয়া এখন বহল ডলা লৈছোঁ, তাতে এখন কাগজ পাৰি লৈছোঁ আৰু বিলাহীকেইটা এটাকৈ গোটেইখিনি ইয়াতে মেলি দিম। বিলাহীখিনিত হালধি সানি এটাকৈ ডলাখনত মই ভালদৰে মেলি দিছোঁ। ইয়াতে মই নিমখ দিয়া নাই, অকল হালধি সানি দিছোঁ। এনেদৰে মেলি মই 5 ঘণ্টামান ফেনৰ হাৱাত শুকোৱাৰ পাছত কণ বিলাহীখিনি এনেধৰণৰ হৈ পৰিছে দেখাত। এইখিনিতে মই এতিয়া ইয়াত দিবৰ বাবে মই লৈছোঁ ক'লা সৰিয়হ 2 চামুচ আৰু বগা সৰিয়হ 2 চামুচ। অলপ সময় ভাজি এইখিনি মই মিক্সিত গুড়ি কৰি লৈছোঁ। এতিয়া গেছত এখন কেৰাহী পাতি লৈছোঁ, তাতে আধা কাপমান জোখত মই মিঠাতেল দিছোঁ।
তেলখিনি ভালদৰে গৰম কৰি লৈছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত ইয়াতে মই পাঁচফোৰণ এচামুচ দি দিছোঁ। পাঁচফোৰণখিনি ভালদৰে ফুটাৰ পাছত ইয়াতে মই দিছোঁ হালধি এচামুচ, নিমখ দিছোঁ 2 চামুচ, ৰেড চিলি পাউডাৰ এচামুচ দিছোঁ, কাশ্মীৰী পাউডাৰ দিছোঁ এচামুচ আৰু গুড়ি কৰি ৰখা সৰিয়হ পাউডাৰখিনি ইয়াতে মিলাই দিছোঁ। গেছটো মই একেবাৰে কমাই ৰাখিছোঁ। এনেদৰে মছলাখিনি মই অলপ সময় ভাজি ল'ম। মছলাখিনি অলপ সময় ভজাৰ পাছত গেছটো মই অফ কৰি দিছোঁ। এতিয়া ইয়াতে বিলাহীখিনি মিলাই দিম। গোটেইখিনি বিলাহী ইয়াতে দি দিছোঁ। একেবাৰে শেষত মই ইয়াতে দিম চাট মছলা। চাট মছলা দিলে বিলাহী আচাৰটো গোন্ধটো বহুত ধুনীয়া হয়, খাবলৈও ভাল হয়। সেইবাবে ইয়াতে চাট মছলা 2 চামুচ মিলাই দিছোঁ। চাট মছলাখিনি দি হেতাখনেৰে মই চাৰিওফালে মিলাই দিম। চাট মছলা দিয়াৰ পিছত অকণমান গেছটো অন কৰি লৈছোঁ। একেবাৰে কমত দি গোটেইখিনি ভালদৰে মিলাই দিছোঁ যাতে গোটেইখিনি গৰম পাই চাৰিওফালে মিহলি হৈ যায়। সেইবাবে গোটেইখিনি ভালদৰে মিহলি হৈ গৈছে। গেছটো অফ কৰি এতিয়া এইখিনি অলপ সময় ঠাণ্ডা হ'বৰ বাবে ৰাখি থ'ম। ঠাণ্ডা হোৱাৰ পাছত এইখিনি বৈয়ামত ভৰাই ভালদৰে থৈ দিম আৰু মাজে মাজে ৰ'দত দি থাকিম। এনেদৰে থৈ বহুত দিনলৈকে খাব পাৰি আৰু খাবলৈও খুবেই ভাল হয় বিলাহী আচাৰটো। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।